নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আঁঠুৰ বিষয়ৰ ওপৰত কথা পাতিম আৰু আচলতে ক'ব গ'লে আমি খুব কমনলি দেখা পাওঁ নি পেইন আচলতে স্পেচিয়েলি যেতিয়া বয়স বাঢ়ি গৈ থাকে আৰু ৪৫ বছৰৰ ওপৰত যিখিনি লোক আছে তাৰ বেছিভাগে ক'ব গ'লে প্ৰায় 40% লোক যেতিয়া তেওঁলোকৰ আচলতে বয়স হৈ আহে তেওঁলোকৰ আঁঠুৰ বিষ খুব কমনলি দেখা পোৱা যায়। মানে ক'ব গ'লে ১০০জন মানুহৰ প্ৰায় ৪০গৰাকী লোকে আচলতে জীৱনত কেতিয়াবা না কেতিয়াবা তেওঁ হয়তো এই যিটো আমি অষ্টিঅ'আৰ্থ্ৰাইটিছ বুলি কওঁ এই ৰোগত আচলতে ভুগিব লগা হয়। নি পেইনৰ কথা ক'ব গ'লে আঁঠুৰ কথা ক'ব গ'লে আচলতে আমি কিয় জানিব লাগে, আমি যিমান পাৰোঁ আচলতে ইয়াক বাধা দিয়াটো ভাল। কাৰণ এবাৰ যদি আমাৰ আঁঠুটো ডেমেজ হৈ যায়, ক্ষয় যায়, আমাৰ হাতত লাষ্ট ষ্টেজত অকল টোটেল নি ৰিপ্লেচমেণ্ট অৰ্থাৎ অপাৰেশ্যনৰ বাহিৰে বেলেগ উপায় নৰয়। চ' আমি আজি ভিডিঅ'টোত কথা পাতিম যে একচুৱেলি ভিডিঅ'টো দুই আচলতে ধৰণৰ আপোনাক আচলতে হেল্প কৰিব। এছাইডে হ'ল সেইখিনি মানুহৰ হেল্প হ'ব যাৰ অলৰেডি ধৰক অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱা নাই, তেওঁলোকে নিজৰ জীৱনত সেইখিনি উপায় অৱলম্বন কৰি নিজে সেইটো বেমাৰৰ পৰা বাচি থাকিব পাৰিব। আৰু যাৰ ফেমিলিত অলৰেডি কিছু তেওঁলোকৰ বয়োজ্যেষ্ঠ লোক হয়তো মা দেউতা বা ককা আইতা এনেকুৱা আছে যাৰ অলৰেডি ষ্টাৰ্ট হৈছে, তেওঁলোকক কিছু কথা এই ভিডিঅ'ৰ পৰা তেওঁলোকে জানিব পাৰিব যে অপাৰেশ্যন নকৰাকৈ কেনেকৈ মানে এটলিষ্ট মানে মিনিমাম চলা ফিৰা তেওঁলোকে কৰি থাকিব পাৰিব। কিন্তু অষ্টিঅ'আৰ্থ্ৰাইটিছৰ বিষয়ে এটাই কওঁ, যিটো এটা প্ৰগ্ৰেছিভ ডিজিজ, যদি এবাৰ জইণ্টটো ডেমেজ হৈ যায় ইয়াক আচলতে ভাল মানে আৰু আগৰ অৱস্থাত অনাটো বহুত প্ৰব্লেম হয়। যদিও আমি বিভিন্ন ধৰণৰ মেডিচিন, কিছুমান ইনজেকশ্যন আৰু হয়তো আঁঠুৰ ভিতৰতো ইনজেকশ্যন দিয়া হয়, তাৰ বাহিৰে ফিজিঅ'থেৰাপি আৰু বিভিন্ন ধৰণৰ আৰ্থ্ৰস্কপিক প্ৰচিডিউৰ্ছ বা অপাৰেশ্যন কৰা হয়, তাতকৈ বেটাৰ যদি আমি ইয়াক আচলতে বাধা দিব পাৰোঁ। মই ডক্টৰ সন্দীপন শৰ্মা আৰু আজি আমি কথা পাতিম অষ্টিঅ'আৰ্থ্ৰাইটিছ, যিটো আটাইতকৈ কমন আৰ্থ্ৰাইটিছ কেইবা প্ৰকাৰৰ আছে। আপোনাৰ ৰুমেটইড আৰ্থ্ৰাইটিছ হ'ব পাৰে, যিটো বাত বিষ বুলি কওঁ। আপোনাৰ গাউটি আৰ্থ্ৰাইটিছ আছে, যিটো ইউৰিক এচিডৰ কাৰণে হয়। আপোনাৰ চেপ্টিক আৰ্থ্ৰাইটিছ যিটো ইনফেকশ্যনৰ কাৰণে হয়। কিন্তু এমং অল দিজ আৰ্থ্ৰাইটিছ, যিমান আৰ্থ্ৰাইটিছৰ কাৰণ আছে, চবতকৈ কমন যিটো আৰ্থ্ৰাইটিছ যিটো ভৰিত হয়, আঁঠুত হয়, এইটো হ'ল অষ্টিঅ'আৰ্থ্ৰাইটিছ। আৰু অষ্টিঅ'আৰ্থ্ৰাইটিছ আমি গম পাম যে ইয়াৰ লক্ষণবোৰ কি আৰু কি কাৰণ আচলতে হয়। কাৰণবোৰ আচলতে আমি গম পালে সেই কাৰণবোৰ যদি আমি বাধা দিওঁ, আমি ইয়াৰ পৰা বাচি থাকিব পাৰোঁ। লগতে ইয়াত আমি কি আচলতে আমি ঘৰুৱাভাৱে কি বস্তু খাব পাৰোঁ, কেনেকুৱা কি কৰিব পাৰোঁ, গোটেইখিনি বস্তু আপোনালোকক কোৱা হ'ব। যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে মেক্সিমাম লোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হয়। ভিডিঅ' এটা যেতিয়া বনোৱা যায়, মোৰ যিখিনি আচলতে এটা মানে অৰিহণা থাকে, আপোনালোকৰো এটা সমানে আচলতে এটা ৰেছপনচিবিলিটি থাকে যে ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে। মই যিখিনি মানুহ ৰিচ কৰিব পাৰিম এই ভিডিঅ'টোৰ দ্বাৰা, আপোনালোকেও যদি শ্বেয়াৰ কৰে, আপোনালোকৰ দ্বাৰাও বহুত লোকে এই ভিডিঅ'টো তেওঁলোকে পাব। অষ্টিঅ'আৰ্থ্ৰাইটিছ বা আঁঠুৰ যিটো আমি বিষৰ মেইন কাৰণ, যিটো মই কৈছোঁ যে প্ৰায় 30 to 40% লোক সমাজৰ মানে বহুত কমন, খুবেই কমন, মানে প্ৰতি 10গৰাকী মানুহৰ, আজি যিটো ভিডিঅ' চাই আছে তাৰে হয়তো 100গৰাকী মানুহৰ হয়তো 30-40গৰাকীৰে এটা সময়ত এইটো ৰোগতে ভুগিব লগা হ'ব পাৰে। গতিকে আমি ইয়াক বাধা দিয়াটো খুবেই দৰকাৰী। ইয়াৰ লক্ষণবোৰ হ'ল আমাৰ আঁঠুটো ফুলিব পাৰে, আমাৰ আঁঠুটোত বিষ হ'ব, আঁঠুটো চুলে পেইন হ'ব, আমি আঁঠুটো ভাঁজ কৰিব অসুবিধা হ'ব, পূৰা আমি আঁঠুটো ভাঙিব নোৱাৰিম, আমি দেন আপোনাৰ মাটিত বহাত আপোনাৰ প্ৰব্লেম হ'ব, চিৰি উঠা নামা কৰাত আপোনাৰ প্ৰব্লেম হ'ব। তাৰ বাহিৰে আপোনাৰ যদি আপুনি কেতিয়াবা ভাঁজ কৰিব চেষ্টা কৰে, তেতিয়া হয়তো মানে গাঁঠিৰ মাজত আপুনি শব্দ কিছুমান শুনিব পাৰে, মানে কিছুমান জইণ্টৰ মাজত কিছুমান হাড়ে মানে খহনি খোৱাৰ কাৰণে আপুনি শব্দ শুনিব পাৰে। গতিকে এই বিভিন্ন ধৰণৰ যিখিনি মই ক'লোঁ যে পেইন, আঁঠু ফুলা, মাটিত বহাত অসুবিধা হোৱা, আপুনি ভালকৈ আঁঠুটো খোলা মেলা কৰিব নোৱাৰা, এই গোটেইখিনি আচলতে অষ্টিঅ'আৰ্থ্ৰাইটিছৰ লক্ষণ হ'ব পাৰে। আৰু কথাটো হ'ল যে কাৰণবোৰ কি কাৰণ ক'ব গ'লে আচলতে মেইন কাৰণটো হ'ল আমাৰ হাড়বোৰৰ ওপৰত এটা প্ৰটেক্টিভ লেয়াৰ এটা থাকে, যে আমি কাৰ্টিলেজ বুলি কওঁ। হাড়ৰ 2 মূৰত থাকে এই বস্তুটো, আৰু ইয়াৰ কাম হ'ল যে হাড়ে যাতে মানে ঘঁহনি খায় আপোনাৰ মানে হাড়টো ক্ষয় নাযায়। কাৰণ জন্মৰ পৰা মানে মৃত্যুলৈকে আমাৰ আঁঠুৰ ওপৰৰ হাড়ডাল আৰু আঁঠুৰ তলৰ হাড়ডাল কিমান আমি প্ৰতিটো খোজ কাঢ়িলে, প্ৰতিটো দৌৰিলে আমাৰ সেই জইণ্টটো খোলা মেলা হৈ থাকে। তো তাৰ কাৰণে সেই কাৰ্টিলেজটোৰ কাম হ'ল সি প্ৰটেকশ্যন এটা দিয়ে। কিন্তু সময়ৰ লগত কেতিয়াবা এই কাৰ্টিলেজটো ডেমেজ হ'ব পাৰে, আৰু কাৰ্টিলেজ ডেমেজ হোৱাৰ কাৰণে হাড় আৰু হাড়ৰ মাজত ঘঁহনি খাব আৰম্ভ কৰে, যাৰ ফলত আঁঠুটো ডেমেজ হ'ব আৰম্ভ কৰে। ঠিক আছে, কেতিয়াবা আঁঠুটোৰ ভিতৰৰ পানীটো একেবাৰে শুকাই যায়, আৰু কেতিয়াবা তাত পানীটো এডিশ্যনেল জমা হৈ য'ত কেতিয়াবা ডক্টৰে ইনজেকশ্যনেৰে যিটো আৰ্থ'চিনথেচিছ কৰা বুলি কয়, পানীটো ওলাব লগা হয়। চিম্পল। এতিয়া কাৰণবোৰ কি কাৰণত এইটো হয়? চবতকৈ ইম্পৰ্টেণ্ট কাৰণটো হ'ল বয়স এটা এনেকুৱা এটা বস্তু যিটো আচলতে যেনেকৈ যিকোনো এটা বস্তু আপুনি যদি কিনে, এটা মোবাইল কিনিলে বা এটা গাড়ী এখন কিনিলে, সময়ৰ লগত তাৰ কিছুমান ৱেৰ এণ্ড টিয়াৰ হ'বই।
স্ক্ৰীণখনৰ পৰা বেটাৰী লাইফৰ পৰা আমি যেনেকৈ বয়সৰ লগত আপোনাৰ চকুৰ দৃষ্টিশক্তি কমি যায় আপোনাৰ কাণৰ হয়তো শুনা শক্তিটো কমি যায় গাৰ জোৰ কমি যায় তেনেদৰে আপোনাৰ জইণ্টৰ ভিতৰত এইবিলাক লাহে লাহে ডেমেজ হ'ব আৰম্ভ কৰে গতিকে বয়স হ'ল এটা কাৰণ অষ্টিঅ'আৰ্থ্ৰাইটিছৰ যিমান বয়স বাঢ়ি গৈ থাকে অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱাৰ চান্সটো সিমানে বাঢ়ি গৈ থাকে মানে এনেকুৱা কথা 40 বছৰীয়া যিখিনি মানুহ যদি আমি পৃথিৱীৰ চাওঁ তেওঁলোকৰ মাজত হয়তো 10% আমি অষ্টিঅ'আৰ্থ্ৰাইটিছ পাম কিন্তু 70 ইয়াৰ্ছৰ ওপৰত 70 বছৰৰ ওপৰত প্ৰায় হয়তো 50% লোকৰ আমি অষ্টিঅ'আৰ্থ্ৰাইটিছ পাম মানে বয়স দেন আহিল আমি যিটো মেল আৰু ফিমেল পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত কওঁ মহিলাসকলৰ এই বেমাৰটো বেছি হয় পুৰুষতকৈ এইটো ছেকেণ্ড থাৰ্ড নম্বৰ হ'ল যিসকল লোক খুব মেদবহুলতাত ভোগে বা তেওঁলোক অবিজ হয় শকত মানুহ চাওক চিম্পল কথা আঁঠু দুটাৰ আমাৰ সম্পূৰ্ণ শৰীৰৰ ওজনটো আচলতে আঁঠু দুটাৰ ওপৰত থাকে আপুনি যদি ভালকৈ চায় আমাৰ গোটেই শৰীৰৰ ওপৰ ভাগৰ ওজনটো সাধাৰণ সেই আঁঠু দুটাৰ ওপৰত থাকে গতিকে আপোনাৰ যদি আঁঠুটো ভগৱানে 60 কেজি ওজনৰ কাৰণে আচলতে আঁঠুটো বা আপোনাৰ মহিলাৰ ক্ষেত্ৰত হয়তো 55 কেজি বা 50 কেজিৰ কাৰণে সেইটো আঁঠু জোৰ মানে ভগৱানে দিছে কিন্তু আপুনি যদি 90-100 কেজি আপোনাৰ ওজন হয় 80 কেজি ওজন হয় তেতিয়া কি হ'ব নৰ্মেলি সেই আঁঠুৰ ওপৰত বেছি জোৰ পৰিব গতিকে যিমান দিন আঁঠুটো আচলতে লাষ্ট কৰিব লাগিছিল যিমান দিন সি ভালকৈ কাম কৰিব লাগিছিল সেই কাম কৰিব নোৱাৰে গতিকে ওজন এটা মেইন কাৰণ মেদবহুলতা এটা মেইন কাৰণ আমাৰ এই আঁঠুৰ অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱা শকত মানুহবিলাকৰ বহুত বেছি হয় ক্ষীণ মানুহতকৈ তাৰপিছত আছে যিসকল লোকে ছাপ'জ এনেকুৱা কিছুমান কাম কৰিব লগা হয় য'ত আঁঠুটো খুব বেছি ইউজ হয় খুব বেছি উঠা বহা কৰি থাকিব লগা বা আপোনাৰ হয়তো চিৰি উঠা নামা কৰি থাকিব লগা তো এনেকুৱা লোকসকলৰ মানে ভৱিষ্যতে আঁঠু দুটা য'ত বেছি ইউজ হয় আঁঠুটো বেছি ৰেষ্ট নাপায় তেওঁলোকৰ ভৱিষ্যতে গৈ অষ্টিঅ'আৰ্থ্ৰাইটিছৰ বা এই আঁঠুৰ বেমাৰটো আঁঠু ক্ষয় যোৱা বেমাৰটো তেওঁলোকৰ হোৱাৰ চান্সটো বাঢ়ি যায় যিসকলৰ ডায়েবেটিছ থাকে ডায়েবেটিছ থকা লোকসকলৰ নৰ্মেল লোকসকলতকৈ অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱা চান্সটো বাঢ়ি যায় যিসকল লোকৰ হয়তো মানে কম বয়সত ভিটামিন ডিৰ অভাৱ বা কেলছিয়ামৰ অভাৱ এনেকুৱা যদি অভাৱ হয় তেওঁলোকৰো বহুতখিনি পৰিমাণে আচলতে অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱাৰ চান্সটো বাঢ়ি যায় যিসকল লোকৰ যদি বেলেগ কিবা আৰ্থ্ৰাইটিছ থাকে অলৰেডি তেওঁ হয়তো পেচেণ্টটো ৰুমেটইড আৰ্থ্ৰাইটিছ আছে তেওঁৰ বাত বিষ আছে বা তেওঁৰ আগতেও বাৰে বাৰে ইউৰিক এচিড হৈ থাকে তো যেতিয়া অলৰেডি কিবা এটা বেলেগ বেমাৰ থাকিব সেই জইণ্টটোত আকৌ ডেমেজ হোৱাৰ চান্সটো বাঢ়ি যায় গতিকে নৰ্মেল মানুহ এটাতকৈ যাৰ অলৰেডি কিবা এটা বেলেগ আৰ্থ্ৰাইটিছ আছে তেওঁলোকৰ এই অষ্টিঅ'আৰ্থ্ৰাইটিছ অৰ্থাৎ আঁঠুৰ বিষ এই যিটো ক্ষয় যোৱা বেমাৰটো হোৱাৰ চান্সটো বেছি প্লাছ যিসকল এথলিট থাকে ফুটবল প্লেয়াৰ বা ক্ৰিকেট প্লেয়াৰ বা হয়তো তেওঁলোকে জিম যায় তেওঁলোকে যেতিয়া প্ৰপাৰ প্ৰটেক্টিভ মেজাৰ্ছবিলাক নলয় প্ৰপাৰ গাৰ্ডবিলাক ইউজ নকৰে তেওঁলোকৰ লিগামেণ্ট ইঞ্জুৰি হয় জইণ্ট ইনষ্টেবিলিটি হয় প্ৰপাৰ যদি ধৰণে জিমত যেনেকৈ এক্সাৰচাইজ কৰিব লাগে তেওঁলোকে ভাল ট্ৰেইনাৰৰ দ্বাৰা সেইটো নিশিকে আৰু আঁঠুৰ ওপৰত বেয়া দিশত বেয়া ধৰণে যদি প্ৰেছাৰ পৰে ভৱিষ্যতে গৈ তেওঁলোকৰ অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায় তো আচলতে ট্ৰেইনড পাৰ্চনেলৰ পৰা সদায় এক্সাৰচাইজ কৰোঁতে মানে সেইখিনি মানে তেওঁলোকৰ পৰামৰ্শ ল'ব লাগে আৰু তেওঁলোকৰ অনুমতি মানে মৰ্মেহে আপুনি এক্সাৰচাইজ কৰিব লাগে আৰু যিকোনো স্পৰ্টছ খেলাৰ আগত মই যিসকল স্পৰ্টছমেন আছে তেওঁলোকক কৈছোঁ যে আপুনি বেডমিণ্টন খেলে টেনিছ খেলে যি নেখেলক সদায় ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপ কৰাটো খুব দৰকাৰী যিসকল লোকে প্ৰপাৰলি ষ্ট্ৰেচিং নকৰে বা ৱাৰ্ম আপ নকৰে তেওঁলোকে ডাইৰেক্টলি যেতিয়া খেলিব যাব তেওঁলোকৰ ইঞ্জুৰি হোৱাৰ চান্সটো বেছি হয়তো তেওঁলোকে সেই বয়সত ভালকৈ গম নাপাব ভৱিষ্যতে যায় তেওঁলোকে সেইটো প্ৰব্লেম দিয়ে তো এইখিনি হ'ল আমাৰ আঁঠু ক্ষয় যোৱাৰ মেইন কাৰণখিনি এতিয়া নাম্বাৰ 1 আমি চবতকৈ ইম্পৰ্টেণ্ট কথাটো এতিয়া যে ভালদৰে ভিডিঅ'টো চাব যে আমি কেনেকৈ বাধা দিম বাধা দিয়াৰ আগতে আমি জানিব লাগিব যে ডক্টৰ তাতে যেতিয়া যাব ডক্টৰে হয়তো আপোনাৰ এক্সৰে এখন কৰিব দিব পাৰে আৰু কেতিয়াবা যে আঁঠুটোৰ পানী জমা হয় পানীখিনি উলিয়াই ডক্টৰে পৰীক্ষা কৰিব দিব পাৰে তাৰ বাহিৰে কেতিয়াবা ডক্টৰ সন্দেহ থাকিলে আপোনাৰ MRI এখনো কৰিব দিব পাৰে চাবৰ কাৰণে যে আপোনাৰ কিমানখিনি ডেমেজ হৈছে বা আপোনাৰ লিগামেণ্ট বা আন কিবা কাৰ্টিলেজ কেনেকুৱা লেভেলত ডেমেজ হৈছে এনে চাব পাৰে আৰু কেতিয়াবা ডক্টৰে আৰ্থ্ৰস্কপিও কৰিব বিচাৰিব পাৰে আৰ্থ্ৰস্কপি কেনেকুৱা বস্তু আপোনাৰ যেনেকৈ পেটৰ আমি এণ্ডস্কপি কৰোঁ যেনেকৈ পায়খানা ৰাস্তাৰ আমি কলনস্কপি কৰোঁ তেনেকৈ জইণ্টৰ মাজত যেতিয়া কেমেৰা সোমাই আমি জইণ্টটো পৰীক্ষা কৰোঁ সেইটোক আমি আৰ্থ্ৰস্কপি বুলি কোৱা হয় সেইটো সদায় মনত ৰাখিব আমি জইণ্টৰ ভিতৰতো এণ্ডস্কপি কৰিব পাৰোঁ আমি গাঁঠিৰ মাজতে এণ্ডস্কপি কৰিব পাৰোঁ এইটোক আৰ্থ্ৰস্কপি কৰা বুলি কয় এটা কথাটো হ'ল সবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে ওজন নিয়ন্ত্ৰণটো মই আগতে কৈছোঁ যে ওজন যিসকল লোকে নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে তেওঁলোকে অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱাৰ চান্সটো বহুত বেছি পৰিমাণে কমি যায় নাম্বাৰ 2 যিসকলকে হেল্ডি ডায়েট লয় তেওঁলোকে স্মকিঙৰ পৰা এলকহলৰ পৰা নিজকে বিৰত ৰাখে আৰু লগতে খুব হেল্ডি ডায়েট ফ্ৰেছ ভেজিটেবলছ ফ্ৰুটছ এইবিলাক বেছিকৈ খায় তেওঁলোকৰ অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱাৰ চান্সটো বহুত মানে কমি যায় কাৰণ তেওঁলোকৰ আচলতে ভিটামিন ডিৰ খুব দৰকাৰ হয় আৰু ভিটামিন ডি আপোনাৰ কণীত পোৱা যায় আপোনাৰ মাছত পোৱা যায় আপুনি আপোনাৰ গাখীৰৰ বস্তুত পোৱা যায় তো কেলছিয়াম আপোনাৰ গাখীৰৰ বস্তুত পোৱা যায়
তো তেনেকুৱা দৈ বা আপোনাৰ গাখীৰ এনেকুৱা বস্তু কেলছিয়াম পোৱা যায়, তো খুব দৰকাৰী যে তেনেকুৱা বস্তু কেলছিয়াম জাতীয় বস্তু, ভিটামিন ডি জাতীয় বস্তুবিলাক খায়। তাৰ বাহিৰে আছে ভিটামিন চি খুব দৰকাৰী হয় জইণ্টৰ, যদি আমি গাঁঠিবিলাকৰ যেতিয়া প্ৰ'টিনবিলাক আচলতে বনাব লাগে তাত ভিটামিন চি খুব দৰকাৰী হয়। ভিটামিন চি আপোনাৰ মই আগতেও কৈছোঁ যে মৌচুমী টেঙা, কমলা টেঙা এইবিলাক ফ্ৰেছ ফ্ৰুটছবিলাকত খুব বেছি পৰিমাণে পোৱা যায়। তাৰ বাহিৰে ওমেগা 3 ফেটি এচিড আচলতে দেখা গৈছে যে বহুত পৰিমাণে এই বিষবিলাক কমাই ৰাখে। আমি ফিছ অইল খাব পাৰোঁ ডক্টৰৰ পৰামৰ্শ অনুযায়ী, কড লিভাৰ অইল খাব পাৰোঁ। তাৰ বাহিৰে আচলতে যিবিলাক আমাৰ গুটিজাতীয় বস্তু আছে যেনে আপোনাৰ ৰঙালাওৰ গুটি, পামকিন চিডছ বা আপোনাৰ ছানফ্লাৱাৰ চিডছ, বেলি ফুলৰ গুটি, আপোনাৰ আলমণ্ড, আপোনাৰ কাঠবাদাম বা আপোনাৰ অখৰোট যিটো আমি ৱালনাট বুলি কওঁ, এইবিলাক খোৱাটো আচলতে ভাল। এইবিলাকত ওমেগা 3 ফেটি এচিড থাকে যি আচলতে আপোনাৰ পেইনবিলাক যথেষ্ট পৰিমাণে কমি থকাত হেল্প কৰে। বিটা কেৰোটিন এনেকুৱা এটা বস্তু যিটো আমি গাজৰত পাওঁ, আমি বিভিন্ন ধৰণৰ আচলতে তৰমুজত পাওঁ, বিভিন্ন ধৰণৰ ফলত আচলতে আমি পাওঁ। আৰু এইটো কাৰণে আচলতে এতিয়া খুব পাৱাৰফুল এণ্টি অক্সিডেণ্ট হয় যি আচলতে বিষবিলাক কমি থকাত যথেষ্ট পৰিমাণে হেল্প কৰে। তাৰ বাহিৰে আমি যদি গ্ৰীণ টি খাওঁ, এইবিলাকত আচলতে ফ্লেভেনইডছ থাকে, বায়'ফ্লেভেনইডছ থাকে যিবিলাকে আচলতে বা কুৱেৰচিটিন বুলি বস্তু থাকে যিয়ে হেল্প কৰে আচলতে পেইনটো বহুতখিনি কমি থকাত। তাৰ বাহিৰে আছে আপোনাৰ আমাৰ যিটো মেইন আমি কওঁ যে কাৰ্কুমিন, মানে হালধি, কেঁচা হালধি যদি খাব পাৰে পুৱা খালী পেটত, সেইটো বহুতখিনি ভাল। আপুনি নিজৰ ডক্টৰৰ সেইটো পৰামৰ্শ ল'ব পাৰে। তো দেখা গৈছে যে ইহঁতৰ বহুতখিনি এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ থাকে যি আমাৰ জইণ্টৰ ইনফ্লেমেশ্যনটো কমাই, পেইন এইবিলাক যথেষ্টখিনি আপুনি ৰিলিফ পায়। তাৰ বাহিৰে আপুনি কি কৰিব পাৰে, মালিচ কৰাটো ইমান ঠিক নহয়, বেছি মাছাজ কৰি থকাটো উচিত নহয়। জাষ্ট আপুনি কিছুমান পেইনৰ স্প্ৰে আপুনি ব্যৱহাৰ কৰিব পাৰিব, কিন্তু বেছিকৈ ডিপ মাছাজ কৰি থকা, মালিচ কৰি থকাটো ভাল নহয়। কিন্তু আপুনি গৰম পানীত আপুনি সেক দিব পাৰে, আপুনি গৰম পানী সেক দিলে সেইটো আকৌ বেয়া নহয়, আপুনি দিব পাৰে, যথেষ্টখিনি আপুনি ৰিলিফ পাব সেইটোৰ পৰা। তাৰ বাহিৰে আপোনাৰ ইম্পৰ্টেণ্ট কথাটো যে ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে। যিসকল লোকে ৰেগুলাৰ এক্সাৰচাইজ কৰে তেওঁলোকৰ আচলতে অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱাৰ চান্সটো বহুত কমি যায়। কাৰণ কি হয়, এক্সাৰচাইজ কৰা লোকসকলৰ কি হয়, আমাৰ আঁঠুৰ চাৰিওফালৰ যিখিনি মাচল আছে সেই মাচলখিনি ষ্ট্ৰেংথেনিং হয়, শক্তি পায়, যাৰ ফলত আচলতে মাচলে আমাৰ বডিৰ ৱেইটটো আচলতে সি লৈ লয়, যাৰ ফলত আপোনাৰ জইণ্টৰ ওপৰত প্ৰেছাৰটো কমকৈ পৰে। গতিকে কাষৰ মাচলবিলাক যদি ষ্ট্ৰং হয়, মাংসপেশীবিলাক ষ্ট্ৰং হয়, যদি এক্সাৰচাইজ কৰিলে হয়, তো তেতিয়া আপোনাৰ অষ্টিঅ'আৰ্থ্ৰাইটিছ চান্সটো বহুত বেছি পৰিমাণে কমি যায়। তো এইখিনি হ'ল কথা। তাৰ বাহিৰে আপুনি ডক্টৰৰ পৰামৰ্শ অনুযায়ী আপুনি কিছুমান ফিজিঅ'থেৰাপি কৰিব পাৰে, যাৰ অলৰেডি ষ্টাৰ্ট হৈছে। তেওঁলোকে কি কৰিব, শুই থকা অৱস্থাত আঁঠু দুটাৰ তলেৰে হয়তো এখন কাপোৰৰ ৰোল এটা বনাই পেলাই সোমাব পাৰে আৰু ভৰি দুখনে সেইটো ৰোলটোত হেঁচিব পাৰে। আপুনি আঁঠুৰ তলেৰে সোমাই দিয়ক শুই থকা অৱস্থাত, আৰু আঁঠুৰে সেই বস্তুটো হেঁচিব চেষ্টা কৰক। তেতিয়া আপোনাৰ আঁঠুৰ ওপৰৰ যিখিনি মাংসপেশীখিনি টাইট হ'ব, সেই বস্তুখিনি আপোনাৰ আচলতে বেছি শক্তিশালী হ'ব। এনেকুৱা ফিজিঅ'থেৰাপি কিছুমান আপুনি কৰিব পাৰে। ইয়াৰ পিছতো যদি আপুনি কিমান ভাল নাপায়, তেতিয়া আপুনি ডক্টৰে হয়তো আপোনাক আঁঠুৰ ভিতৰত ইনজেকশ্যন দিয়াৰ কথা ক'ব পাৰে, বা খুব বেছি হ'লে আৰ্থ্ৰস্কপি বা অষ্টিঅ'টমি এনেকুৱা ধৰণৰ সৰু সৰু চাৰ্জিকেল প্ৰচিডিউৰ তেওঁলোকে কৰিব পাৰে। আৰু শেষত যদি কিবা কাৰণত আপুনি গোটেইখিনি ৰিলিফ নাপায়, হয়তো ডক্টৰে টোটেল নি ৰিপ্লেচমেণ্ট অৰ্থাৎ আঁঠুটো চেঞ্জ কৰাৰ কথাটো হয়তো ক'ব পাৰে। তো এইখিনিয়ে কথা। চবতকৈ ইম্পৰ্টেণ্ট কথা যে অষ্টিঅ'আৰ্থ্ৰাইটিছ যদি এবাৰ হয়, সেইটো সম্পূৰ্ণভাৱে ট্ৰিটমেণ্ট কৰাটো ভাল কৰাটো খুব কঠিন। আমি লক্ষণবোৰ আমি কমাই ৰাখিব পাৰোঁ আমাৰ মেডিচিনৰ দ্বাৰা, পেইন কিলাৰ বেছিদিন ল'ব নালাগে। যদি বেছি পেইন হয়, মাজে মাজে পেৰাচিটামল খাব লাগে, পেৰাচিটামলে বেছি আৰাম নকৰে বাকী যিবিলাক পেইন কিলাৰ আছে তাৰ তুলনাত। আমি ভিটামিন ডি, কেলছিয়াম এইবিলাক আমি খাই থাকিব লাগে, ফিছ অইল খাব লাগে, আমাৰ ডায়েট আমাৰ খোৱাটো ভাল হ'ব লাগে। তাৰ বাহিৰে আমি চেষ্টা কৰিব লাগে ভালকৈ ফিজিঅ'থেৰাপি কৰাৰ, আৰু যদি শেষত যদি ভাল নাপায়, হয়তো আমি অপাৰেশ্যনৰ সহায় ল'ব লগা হ'ব পাৰে। তো বেষ্ট হ'ল যে আমি ইয়াক বাধা দিওঁ, আৰু বাধা দিয়াৰ কাৰণে মই বাৰে বাৰে কৈছোঁ, সদায় ভিটামিন ডিযুক্ত খাদ্য ভালকৈ খাব, ডক্টৰৰ পৰামৰ্শ অনুযায়ী মাজে মাজে কেলছিয়াম টেবলেট খাব পাৰে, সদায় ৰেড মিট বেছি নাখাব, জন্তুৰ মাংস নাখাব, মাছ খাব, আপুনি কণী খাব, এইবিলাকত খুব বেছি পৰিমাণে ভিটামিন ডি থাকে। তাৰ বাহিৰে ফ্ৰুটছ ভেজিটেবলছ খাব, যাতে আপুনি যিখন থালিত খাব সেইখন কালাৰফুল হয়, এখন ৰামধেনুৰ দৰে হয়। কয় যে আপোনাৰ খাদ্যৰ যিখন আচলতে কাঁহীখন এখন ৰামধেনুৰ দৰে হ'ব লাগে। তাত আপোনাৰ য়েল্ল' হালধীয়া কালাৰৰ এটা কলো থাকিব লাগিব, তাত সেউজীয়া কালাৰৰ শাকো থাকিব লাগিব, তাত হয়তো গাজৰো থাকিব লাগিব, তাত হয়তো কমলা ৰঙৰ এটা কমলা টেঙাও থাকিব লাগিব। তো যিমান কালাৰফুল চব্জি খাব, যিমান কালাৰফুল ফ্ৰুটছ ভেজিটেবলছ খাব, সিমানে আপোনাৰ বিভিন্ন ৰোগৰ লগতে আচলতে এই জইণ্টৰ বিষৰ পৰা বাচি থকাটো আপোনাৰ বহুতখিনি হেল্প কৰে। নিজৰ সদায় ওজনটো মেইনটেইন কৰিব চেষ্টা কৰিব, ওজন বাঢ়িব নিদিব। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা আছে, এক্সাৰচাইজ কৰি নিজৰ শৰীৰৰ মাংসপেশীবিলাক মজবুত কৰিব, যাতে মাংসপেশী আমাৰ ওজনৰ
আমাৰ শৰীৰৰ ওজনটো লোড ল'ব পাৰে আমাৰ জইণ্টৰ ওপৰত বেছি কাৰ্য কৰিব লগা নহয় যদি আমাৰ মাচলবিলাক ষ্ট্ৰং হয় আৰু তাৰ কাৰণে আমি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে ধন্যবাদ আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পাইছে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব